আজি বনাব লৈছোঁ কচ মাছৰ বইল আঞ্জা। তাৰ বাবে সাজু কৰি লৈছোঁ এয়া মছলা। এই মছলা কি কয় নাজানো দেই নামটো। মান ধনিয়া, পিঁয়াজ, জলকীয়া, নিমখ, আদা নহৰু, কণ বিলাহী, সেইবোৰে টেঙেচি। কি টেঙেচি জানো। সেয়া চচপেন এটাত পানী অলপ গৰম কৰিছোঁ। চচপেন ডাঙৰ চচপেন আৰু তাতে বনাম। প্ৰায় পানী উতলি আছে, এতিয়া মাছ দি যাম। আপোনালোকে বইল খাই ভাল পায় নাই আৰু কেনেকৈ বনাই জনাবচোন। আমি এনেকৈয়ে বনাওঁ। এই টেঙেচিখিনি কাটি ল'ম অলপ সৰু সৰুকৈ সেইবিলাক, তাৰপিছত দি দিম আৰু এইখিনি কাটি হেৰি কৰি ল'লোঁ। এতিয়া গোটা গোটাকৈ জলকীয়াকেইটা দি দিম, নিমখখিনি দি দিম আৰু এই নিমখ দি দিছোঁ। এতিয়া গোটা গোটাকৈ জলকীয়াকেইটা দি দিছোঁ। অকণমান লৰাই মিক্স কৰি দিছোঁ। অলপ উতলিছে আৰু উতল মাৰিছে। এইখিনি অলপ সিজি লোৱাৰ পিছত বাকী টেঙা পাতখিনি, পিঁয়াজ, আদা নহৰু পেষ্ট, বিলাহী সকলোবোৰ দি দিম আৰু বইল বনাওঁতে সদায় পানীখিনি অলপ উতলাই ল'ব লাগে। তাৰপিছতে বাকী বস্তুবিলাক বা মাছেই হওক মাংসই হওক সেইবিলাক আৰু শাকবিলাক দি দিব লাগে। আৰু অলপ শেষলৈ নমোৱাৰ আগে আগে বাকী মছলাখিনি দি দিব লাগে, তেতিয়া খাই সোৱাদ লাগে। এনেকৈ যেতিয়া উতলোতে ফেন জমা হয়, ফেন জমাবিলাক এনেকৈ কৰি কাঢ়ি দিবগৈ লাগে। আপোনালোকে বইল খাই ভাল পায়নে? মই কিন্তু বিৰাট ভাল পাওঁ দেই বইল খাই, আৰু বনায়ো বহুত ভাল পাওঁ। এতিয়া মই ইয়াত পিঁয়াজবিলাক দি দিওঁ। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, লগতে বিলাহীখিনি দি দিওঁ। অকণমান সিজিব লাগিব নহয়। এইখিনি অলপ সিজি লোৱাৰ পিছত মই টেঙা পাত কাটি থৈ দিয়া টেঙা পাতখিনি দি দিম। আপোনালোকে কি টেঙা বুলি কয় এইটো জনাবচোন। আমি এনেই গাঁৱতে আৰু কথিতভাৱে টেঙেচি টেঙা বুলিয়ে কওঁ আৰু প্ৰায় ধুনীয়াকৈ উতলিছে আৰু সিজিছে। এতিয়া সেইকাৰণে সেই টেঙা পাতখিনি দি দিছোঁ। বইলত অকণমান টেঙা টেঙা সোৱাদটো আহিলে ভাল লাগে। বইল খোৱা যাব আৰু তেতিয়া এইখিনিহে দিছোঁ দেই, বাকীবিলাক নাই দিয়া। বাকীখিনি নমোৱাৰ আগে আগে দিম, তেতিয়া সোৱাদটো আৰু ভাল লাগে খাই। প্ৰায় হৈ গৈছে। এতিয়া মই দিম আদা নহৰু পেষ্টবিলাক, এইখিনি দি দিছোঁ। তাৰ পৰা দি দিম মই এই মছলাখিনি দি দিছোঁ। লগতে দি দিওঁ মান ধনিয়া চব দি দিওঁ আৰু অকণমান দি উতলাই পিনে গেছটো অফ কৰি দিম আৰু প্ৰায় হৈ গৈছে এইখিনি খাব পৰা। প্ৰায় হৈ গ'ল। এইখিনি মই এতিয়া ঢাকি ৰাখোঁ। ৰেডি হৈ গ'ল পৰিৱেশন কৰিব কাৰণে। বাকী কেনে পালে ভিডিঅ'টো কমেণ্ট কৰিব। ধন্যবাদ।